নমস্কাৰ জনাইছো সকলোকে মই দীপশিখাই আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি পিছে আৰু এটা সাবনৰ ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ বহুত দিনৰ মূৰত আহিলো আপোনালোকে সকলো ভালে আছেনে আশা কৰো সকলো যেন ভালে কুশলে থাকে আজি এই যেটো ভিডিঅ' দেখাব গৈ আছো তেও আহিছিল ওদালগুৰি ডিস্ট্ৰিক্টৰ পৰা আৰু তেও যেটো প্ৰশিক্ষণ ললে এই প্ৰাইভেট ক্লাছ এটা সেই মুহূৰ্তখিনি আপোনালোকক দেখাব গৈ আছো চাই থাকিবচোন ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু আপোনালোকেও যদি কোনোবা এই ব্যৱসায়টো কৰিব বিচাৰে তেতিয়াহলে আমাৰ তাতে প্ৰশিক্ষণ লব পাৰিব আমাৰ তাতে আপোনালোকে যদি আহিব বিচাৰে তেতিয়াহলে বৰপেটা টাউনলৈকে আহিব পাৰে আৰু যদি অসুবিধা হয় ডিসটেন্স বেছি বা যিকোনো অসুবিধাৰ কাৰণে আপোনালোকে আহিব নোৱাৰে তেতিয়াহলে আপোনালোকে অনলাইন যোগে ক্লাছটো কৰিব পাৰিব অনলাইনত ধুনিয়া কৰি আপোনালোকক ভিডিঅ' কলিং যোগে ক্লাছটো কৰা হয় গোটেইখিনি বস্তু আপোনালোকক শিকাই দিয়া হয় আপোনালোকে কিমানখিনি ইনগ্ৰেডিয়েন্টস তাতে প্ৰয়োগ কৰিব বা কিমানখিনি ইনগ্ৰেডিয়েন্টস দিব বা আপোনালোকে পাৰফেক্ট কৈ সাবনটো বনাবলৈ কি ইউজ কৰিব গোটেইখিনি সম্পূৰ্ণকৈ আপোনালোকক শিকাই দিয়া হ'ব যদি বিচাৰে যোগাযোগ কৰিব স্ক্ৰিনত নাম্বাৰটো দিয়া আছে আৰু তেও যে ওদালগুৰিৰ পৰা আহিছে ওদালগুৰিৰ পৰা বৰপেটা টাউনলৈকে ডিসটেন্সটো বহুত বেছি হয় তেও চাওক তেও ইমানখিনি ডিসটেন্স অতিক্ৰম কৰি আহিছে তেও কিমানখিনি আগ্ৰহ থাকিব পাৰে এনেকৈ আপোনালোকেও আগবাঢ়ি আহিব পাৰে যদি বিচাৰে আৰু কিবা এটা কৰিব বা কিবা এটা কৰি আগবাঢ়িব বিচাৰে তেতিয়াহলে আপোনালোকেও ওলাই আহিব পাৰে আপোনালোকেতো ভাবি থাকিলে নহব যে আমিও কৰিম বা আমিও কৰিব পাৰিলো হেতেন চলে নে নচলে এটা নচলাকৈতো ইমানখিনি চলি নাথাকে এতিয়া আমিতো ক্লাছবোৰ দি আছো আপোনালোকে দেখিয়ে আছে আৰু আমি বাৰে বাৰে কৰি আছো আমি যিমানখিনি প্ৰশিক্ষণ দিছো তেওঁলোকে কিন্তু ধুনিয়া কৰি আছে কামবোৰ তেওঁলোকে আমাৰ পৰা ইনগ্ৰেডিয়েন্টছবোৰ লৈ আছে মালবোৰ লৈ আছে যিখিনি সব বেছ লাগে বা যিখিনি ইনগ্ৰেডিয়েন্টছ লাগে আৰু এই সকলোখিনি বস্তু আমাৰ পৰাই লৈ আছে সেইকাৰণে আমিও গম পাওঁ কোনে কৰি আছে বা কিমান পাৰ্সেন্ট চলি আছে আপোনালোককতো আগতে কোৱাই হ'ল যে আপোনালোকে যদি কৰিব বিচাৰে তেতিয়াহলে আমাৰ লগত যোগাযোগ কৰিব আপোনালোকে যদি ডিসটেন্স বেছি তেতিয়াহলে আপোনালোকে অনলাইন ল'ব পাৰিব আৰু অনলাইন প্ৰশিক্ষণটো ল'লেও আপোনালোকে এখন গভৰ্ণমেণ্ট ৰেজিষ্টাৰ চাৰ্টিফিকেট পাব যিখন লৈ আপোনালোকে ধুনিয়া কৰি ব্যৱসায়টো কৰি থাকিব পাৰিব যদি বিচাৰে যোগাযোগ কৰিব স্ক্ৰিনত নাম্বাৰটো দিয়া আছে গোটেইখিনি বুজি পাইছেনে আপুনি যিখিনি শিকাই দিলো যিমান কেবিট সাবন আছিল আপোনাক গোটেইখিনি শিকাই দিয়া হ'ল গোটেইখিনি বুজি পাইছে আগতে সাবনটো ট্ৰাই কৰিছিল নেকি আগতে মই ট্ৰাই কৰিছিলো কিন্তু সাবনখিনি আসলতে যিমান পাৰফেক্ট হ'ব লাগিছিল তেনেকা হোৱা নাই ধৰক মানে সাবনটো যিমান টান হোৱা নাছিল তাৰপিছত ফেনাটো কম আছিল তো সেইকাৰণে তাৰ বনোৱা বঢ়াইছো কিন্তু সেইকাৰণে মই তাৰমান ট্ৰেইনিংটো ল'ব লগা হৈছিল ট্ৰেইনিংটো নোহোৱা কৰি হয়তো বস্তুটো মোৰ ভুল হোৱাৰ কাৰণে তেনেকা হৈছিল এতিয়া ধৰি লওক আপুনি পাৰফেক্ট কৈ শিকি লৈ ব্যৱসায়টো ভালদৰে আৰম্ভ কৰিব যিখিনি ৰ মেটেৰিয়েল লাগে সেইখিনিও ল'ব ন ইয়াৰ পৰাই ল'ম গোটেইখিনি আপোনাক শিকাই দিয়া হ'ল এতিয়া আপুনি গৈ পিনে ভালদৰে ব্যৱসায়টো আৰম্ভ কৰক তাৰে শুভকামনা থাকিল যেন ব্যৱসায়টো আগবঢ়াই নিব পাৰে তাৰে শুভকামনা জনালো মৌচুম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা থেংক ইউ আৰু আপোনালোকে এই ভিডিঅ'টো ক'ৰ পৰা চাইছে এবাৰ কমেন্ট কৰি জনাবচোন আমাৰো ভাল লাগে দিয়কচোন আপোনালোকে ক'ৰ পৰা চাইছে আমাৰ ভিডিঅ'বোৰ ক'লৈকে গৈছে সেইখিনি গম পালে যদি আপোনালোকৰ অসুবিধা নহয় ভিডিঅ'টো শ্বেয়াৰ কৰিও দিব আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ আপোনালোকৰ কাৰণে ভিডিঅ'বোৰ বনোৱা হয় বহুত কষ্ট হয় দিয়কচোন ভিডিঅ' এটা কৰি কিনে আপোনালোকৰ মাজলৈ উলিয়াই দিবলৈ বহুতখিনি সময়ো লাগে আপোনালোকে পাৰে যদি অসুবিধা নহয় অকণমান সাপোৰ্ট কৰিব আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাহৰে আপোনালোকে সেইকাৰণে সাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো আজিলৈ আহিছো আকৌ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ